বন্ধুসকল লাভলীনাই অলিম্পিকত যেনেদৰে ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে তাইকে দেখি বহু অভিভাৱকে নিজৰ ল'ৰা-ছোৱালীক তথা বহুতো ল'ৰা-ছোৱালীয়ে এতিয়া কিবা এটা খেলৰ জৰিয়তে তেনেকৈ আগবাঢ়ি যোৱাৰ কথা চিন্তা কৰিছে সকলো উৎসাহিত হৈছে খেলৰ প্ৰতি এয়া বহুত ভাল কথা আৰু সকলোতকৈ বেছি ল'ৰা-ছোৱালীয়ে শিকিবলৈ যাব এতিয়া সমৰ কলা সকলোৰে সমৰ কলাৰ প্ৰতি এটা আগ্ৰহ থাকে দুৰ্বলতা থাকে সমৰ কলা শিকিলে কিমান লাভালাভ আছে হেয়া জানি সকলোৱে সমৰ কলাৰ প্ৰতি আগ্ৰহী হয় আৰু যেতিয়া সমৰ কলাৰ দ্বাৰা অলিম্পিক পৰ্যন্ত যাব পাৰি তেতিয়া কোনো কথাই নাই কিন্তু তাত কিছুমান কথা আছে সেইবোৰ ভালদৰে জানি বুজি যদিহে আগবাঢ়ে তেতিয়াহ'লে আপোনালোকে ঠক খোৱাৰ সম্ভাৱনা খুব কম থাকে এই ঠক কথাটো যে ক'লো হেয়া বহু কাৰণত কৈছোঁ মানে সকলো চাই চিন্তি আগবাঢ়িলেহে সমৰ কলাত আপোনাৰ সন্তানক বা আপুনি আগুৱাই যোৱাত সহায় হয় সেয়ে প্ৰশিক্ষণ যদিহে ল'ব বিচাৰে কি কাৰণে ল'ব বিচাৰে প্ৰথমে সেইটো নিৰ্ধাৰণ কৰিব লাগিব যেনে ধৰক আপুনি সেল্ফ ডিফেন্সৰ বাবে শিকিব বিচাৰেনে চৰকাৰী খেলত অংশগ্ৰহণ কৰি অলিম্পিক খেলৰ এটা অংশ হ'ব বিচাৰে যদিহে আপুনি সেল্ফ ডিফেন্সৰ বাবে বা নিজকে সুস্থ সবল কৰি ৰাখিবলৈ শিকিব বিচাৰে এতিয়া যাৰ ওচৰত ইচ্ছা তাৰ ওচৰত শিক্ষা ল'ব পাৰে কিন্তু যদিহে খেলত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে অকণমান চিন্তা চৰ্চা কৰি আগবঢ়াটো বহুত প্ৰয়োজন যদিহে আপোনালোকে খেল খেলাৰ কথা চিন্তা কৰে তেতিয়াহ'লে প্ৰশিক্ষকজনক সুধিব যে আপোনালোকৰ খেলটো অসম অলিম্পিক তথা ইণ্ডিয়ান অলিম্পিকৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয়নে নহয় খেলত যিখন চাৰ্টিফিকেট দিয়ে তাত লিখা থাকেনে নাই অসম অলিম্পিক আৰু ইণ্ডিয়ান অলিম্পিকৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বুলি অসমৰ যিমান খেল আছে সেই সকলোৰে পিতৃ অসম অলিম্পিক আৰু গোটেই ভাৰতবৰ্ষৰ খেলৰ পিতৃ হৈছে ইণ্ডিয়ান অলিম্পিক তাৰ পাছতহে ইণ্টাৰনেশ্যনেল অলিম্পিক এইবোৰ আহে বহুতে অসম অলিম্পিক আৰু ইণ্ডিয়ান অলিম্পিকৰ নাম নলৈ চিধা ইণ্টাৰনেশ্যনেল অলিম্পিকৰ নাম লয় তাৰ মানে কথাটো এনেকুৱা হয় যে কোনোবাই যদি সোধে তোমাৰ দেউতাৰ নাম কি তেতিয়া ভদ্ৰেশ্বৰ কলিতা বুলি নকৈ উইলিয়াম জেকসন বা টম ক্ৰুজ বুলি ক'লে হ'ব নেকি এটা হাঁহি উঠা কথা নহয়নে বৰ্তমান ভাৰতবৰ্ষ তথা অসমত সেই তেনেকুৱা হৈ আছে আপোনালোকে হয়তো কেতিয়াবা শুনিবলৈ পায় বা পাব যে আপোনালোকৰ জিলাৰ বা ওচৰৰ কিছুমান খেলুৱৈ অসম বা অসমৰ বাহিৰত খেলিবলৈ গৈছে বা ভাৰতৰ বাহিৰত খেলিবলৈ গৈ পদক অৰ্জন কৰি আহিছে আৰু পেপাৰে পত্ৰই ঠিকছে বাতৰি ওলাইছে সেইবোৰ দেখি তাত আপুনি জইন কৰিব বিচাৰিব কিন্তু সেইবোৰ বেছিভাগ খেল চৰকাৰী খেল নহয় সেইবোৰ খেল নিমন্ত্ৰণী খেল হয় সেই খেলৰ চাৰ্টিফিকেট চৰকাৰী ফালৰ পৰা একো ভেলু নাথাকে মানে এই খেলবোৰ এনেকুৱা ধৰি লওক মোৰ এটা ক্লাব আছে মই চিন্তা কৰিলোঁ যে মোৰ ক্লাবটো অকণমান নাম কৰোঁ মানুহ কেইজন মানে চিনি পাওক উন্নতি হওক বা সেই খেল অনুষ্ঠিত কৰি কেইটকামান টকা ঘটো আৰু সেই ভাবি এখন খেলৰ আয়োজন কৰিলোঁ আৰু সকলোকে যাক যেনেকৈ পাৰি প্ৰশিক্ষকবোৰক নিমন্ত্ৰণ দি দিলোঁ আৰু ল'ৰা ছোৱালীৰ পৰা যিটো মাচুল ল'ম সেই মাচুলৰ পৰা প্ৰশিক্ষকজনক কিবা এটা লাভ দি দিলোঁ তেতিয়া মই আয়োজন কৰা খেলত ল'ৰা ছোৱালী ভৰ্তি হৈ পৰিব প্ৰশিক্ষকবোৰে ঠিকছে ল'ৰা ছোৱালী আনিব আৰু খেলিবলৈ জোৰ তোৰ ল'ৰা ছোৱালী আহিব তাত যে অকল এটা বিভাগৰ ল'ৰা ছোৱালী আহিব সেইটো নহয় সকলো খেলৰে ল'ৰা ছোৱালী আহে কাৰাটে কুমফু টাইকোৱাণ্ডো কিক বক্সিং সকলোৰে পৰা আহিব কিছুমানে অকল এটা বিভাগতো পাতে বাৰু তাত কোনোবা মিনিষ্টাৰ বা অকণমান পইচা থকা মানুহ মাতি আনি সম্বৰ্ধনা জনালোঁ আৰু তেওঁলোকৰ পৰাও কিবা এটা প্ৰফিট পালোঁ সকলো ফালৰ পৰা লাভেই লাভ হয় আৰু যিবোৰ প্ৰশিক্ষকে এইবোৰ খেলত অংশগ্ৰহণ কৰি থাকে সেইবোৰ কোনো নিৰ্দিষ্ট সন্থাৰ লগত জড়িত নাথাকে তেওঁলোকে আজি ইয়াত নহ'লে কালিলৈ তাত যিয়ে কেৱল এটা বিভাগত খেল খেলাই নাথাকে বিভিন্ন খেলত অংশগ্ৰহণ কৰাই থাকে কিক বক্সিং কাৰাটে টাইকোৱাণ্ডো বিভিন্ন খেলত তেনেকুৱা যদিহে গম পায় তেতিয়াহ'লে কেতিয়াও সেই প্ৰশিক্ষকৰ ওচৰত যাব নালাগে যদিহে আপোনাৰ এটা চৰকাৰী খেলত যোৱাৰ ইচ্ছা আছে সেই প্ৰশিক্ষকসকলে য'ত ত'ত যি টি খেলাই থাকে যোনে নিমন্ত্ৰণ দিয়ে তালৈকৈ যায় আৰু তেনেকৈ অভিভাৱক তথা ল'ৰা ছোৱালীবোৰক ঠগি থাকে কেৱল অসমত যে তেনেকুৱা হয় সেইটো নহয় গোটেই ৱৰ্ল্ডত এনেকুৱা কিছুমান ক্লাব বা নিজে পাতি লোৱা সন্থা আছে কিছুমানে যে ইণ্টাৰনেশ্যনেল বা ৰাষ্ট্ৰীয় পৰ্যায়ত পদক জিকি আহে আৰু চৰকাৰৰ ফালৰ পৰা একো সাহাৰ্য পোৱা নাই বুলি কয় সেইবোৰ বেছিভাগ তেনেকুৱা খেলত অংশগ্ৰহণ কৰা হয় চৰকাৰে চৰকাৰী খেলতহে চৰকাৰী জলপান দিব এনেই ঘৰতে পতা খেল এখনত কিয় দিব বাৰু আৰু কিছুমান থাকে ষ্টাইলৰ খেল সেইখন খেলো চৰকাৰৰ লগত কোনো সম্পৰ্ক নাথাকে সেইখন এখন নিজৰ স্কুলৰ মাজতে পতা খেল হয় মানে আমাৰ কাৰাটে স্কুল ভাৰতবৰ্ষৰ ৱৰ্ল্ডত য'ত য'ত থাকে তাৰ মাজতে পতা হয়
উদাহৰণস্বৰূপে ধৰি লওক অসমৰ যি জাতীয় বিদ্যালয় আছে সেই অসমৰ জাতীয় বিদ্যালয়ৰ মাজতে প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে ৰাজ্যিক ভিত্তিত হ'ব আৰু যদি সেই জাতীয় বিদ্যালয় ভাৰতৰ যিমান ৰাজ্যত থাকে সেই সকলোৰে মাজত পাতিলে ৰাষ্ট্ৰীয় হ'ব আৰু কেইবাখনো দেশত থাকিলে সকলো মিলি যেতিয়া খেল পাতিব সেয়া আন্তঃৰাষ্ট্ৰীয় হ'ব তাত বেলেগ স্কুলে ভাগ নলয় অকল জাতীয় বিদ্যালয়ৰ যিমান ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকেহে ভাগ লয় সেই তেনেকুৱা খেলবোৰকে ষ্টাইলৰ খেল বুলি কয় সেই খেলত কোনোবাই পূৰ্বত পদক পালেই সেই ক্লাবত ভৰ্তি হোৱাৰ কথা চিন্তা কৰি ল'ব নালাগে ষ্টাইলৰ খেলত নিয়া কিছুমান প্ৰশিক্ষক চৰকাৰী সন্থাৰ লগত জড়িত থাকে আৰু কিছুমান নাথাকে চৰকাৰ মানে অসম অলিম্পিকৰ কথা কৈছো এটা কথা মন কৰিব জানি ল'ব যে খেল এখন প্ৰথম জিলা ভিত্তিত আৰম্ভ হ'ব তাৰ পৰা নিৰ্বাচিত হ'ব ৰাজ্যিক তাৰ পাছতহে ৰাষ্ট্ৰীয় যিয়ে একেজাপে ৰাজ্যিক বা ৰাষ্ট্ৰীয় খেল খেলায় গম পাব আৰু সেয়া ষ্টাইলৰ নহলে নিমন্ত্ৰণী খেল বৰ্তমান সময়ত কাৰাটেক অসম অলিম্পিকে স্বীকৃতি দিয়া নাই আৰু কেইদিনমানৰ পাছতহে দিয়া কথা চলি আছে কাৰণ কাৰাটেত পলিটিক্স বহুত বেছি হৈ আছে এতিয়া যদি কোনোবাই কাৰাটেৰ খেল পাতে তেতিয়াহ'লে সেই চাৰ্টিফিকেটখনৰ চৰকাৰী হিচাপে একো ভেলু নাই যদি কোনোবাই অনুষ্ঠিত কৰিও সেয়া কিয় কৰিছে বুজি ল'ব এই কথাবোৰ বহুতকে আঘাত দিব পাৰে কিন্তু যিসকলে প্ৰকৃত সমৰ কলা কৰি আছে তেওঁলোকে ধন্যবাদ দিব কাৰণ কিছুমানৰ বাবে সমৰ কলা বহুত বদনামী হৈ গৈ আছে কিছুমানে আকৌ একো নজনাকৈ দুটামান শিকিব আৰু ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰি দিয়ে সেইবোৰৰ পৰাও সাৱধান হোৱাৰ বহুত প্ৰয়োজন আজিকালি ইউটিউব চাইও শিকিব পাৰি কিন্তু স্পৰ্টছৰ যি সমৰ কলা সেয়া কেতিয়াও ইউটিউব চাই আগবাঢ়িব নোৱাৰে সেয়া কাৰোবাৰ ওচৰত প্ৰশিক্ষণ ল'বই লাগিব সেয়ে যদিহে সমৰ কলা শিক্ষা লোৱাৰ কথা ভাবিছে অলপ ভালদৰে ভাবি চিন্তি অকণমান অপেক্ষা কৰি সুধি মেলি আগবাঢ়ি যোৱাটো প্ৰয়োজন এই ভিডিঅ'তে কাৰোবাক যদি অন্তৰত আঘাত দিছে তেনেহ'লে মোক ক্ষমা কৰিব মই অভিভাৱকসকল আৰু ল'ৰা ছোৱালীসকলে কথাবোৰ জনাটো বহুত দৰকাৰ বুলি ভাবি এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ এনেকুৱা বহুত কথা আছে যিবোৰে আপোনালোকে গম নাপায় আৰু মই পাছত পাৰিলে এই কথাবোৰ আপোনালোকক জনাম এতিয়া এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ